সেই ধন মই বেলেগক দিম কষ্ট কৰি ধান সাধুখন দান কৰিম এনে পুনৰ নাই প্ৰয়োজন ব্ৰাহ্মণীয়ে কৈছি তাতে গাজৰি বোলে কিবা পাপ খণ্ডন হয় আৰু বোলে কিবা পুণ্য অৰ্জন হয় ব্ৰাহ্মণীৰ কথা মতে পোনে পোনে যাম গাটো ধোম তাকো একো দিয়াত নাই আৰু গুচি আহিম ঘূৰি আহিম মই নিজৰ মনটো যিটো খাটাং কৰছোঁ সেইটোৱে হ'ব মনটো যিটো জিৰাং কৰছোঁ সেইটোৱে হ'ব গা ধুমই সঁচা কাকো একো দিয়াত নাই আৰে হেনা ভাবি দান চান লৈ এই পন্থাই আছে মনটো ভাবছিলোঁ আগলাই যাম গাটো ধুম গুচি আহিম তেতিয়া এই দেখা পালোঁ গোটাটা মানুহে হঠাতে বহুত ইমান মানুহ তাৰ মানে এইবিলাকো মোৰ দৰে একো যেন পাপি ভালে হ'ল আজি পাপি লগ লাগি ভালকৈ গাটো ধুম পিছে এই মানুহবিলাকৰ মাজত বহুজন ভিক্ষাৰী আৰু বহুজন সন্ন্যাসীও আছে যদি মই এই মানুহবিলাকৰ মাজেৰে যাওঁ এই ভিক্ষাৰীৰ সন্ন্যাসীক দান দক্ষিণা কৰিব লাগিব তাৰ মানে খৰচ কৰিব লাগিব নাই এই মানুহৰ মাজেৰে যাব নোৱাৰি পিছে মই কোনফালেৰে যাম কোনফালেৰে গ'লে মই সেই প্ৰতীৰ্থ পাম সৌখন শ্মশান সেই শ্মশানৰ মাজেদি এটা বাট আছে ভয়তে মানুহবিলাকে সেই শ্মশানৰ মাজেদি নাযায় গতিকে মই যাম কাকো ক'তো লগো নাপাওঁ কাকো একো দিবও নালাগে ভালে হ'ল সেই শ্মশানৰ ফালে বিপ্ৰই আগমন কৰে এই অন্তৰ্যামী নাৰায়ণে ভিক্ষাৰীৰ ভাত শ্মশানৰ ভাত যাত্ৰা আহি থাক শুনি আছো তোৰ পৰা বোলে কোনো একো বস্তু বাহিৰ কৰিব পৰা নাই আজি মই প্ৰমাণ কৰিম তোৰ পৰা বোলে বস্তু বাহিৰ কৰিব পাৰোঁ না শ্মশানৰ মাজেৰে আহি আছে নহয় ইয়াতে ৰখি আছো এতিয়া চাওকচোন ৰাইজসকল সেই কৃপণ বিপ্ৰৰ পৰা ভিক্ষা বাহিৰ কৰিবৰ কাৰণে প্ৰভু নাৰায়ণে কি কৰিলে প্ৰভু ৰাম মহিমা কৰে ভিক্ষাৰী বলে আজি যদি তুমি মোক ভিক্ষা নিদিয়া তেনেহ'লে অভিশাপ দিম ভিক্ষা বল অভিশাপ অভিশাপ দিয়া কিনা খাদ্য দি থাকা মুঠৰ পৰা মই তোমাক ভিক্ষা দিয়া নাই বস্তু বেলে অভিশাপ দিব পাৰে এরসব মাধ্যমে অভিশাপ দিবে লোকে কমাই ভালো অভিশাপ দিবা দি থাকা তোমার সাথে যে তুমি অভিশাপ দিবা দি থাকা
সাংঘাতিক ভিক্ষা দিয়ে ইয়ারা ভিক্ষা করো মুখ পিছিয়ে বসছে চাপড়ে আয় আগে আগে ডান চাই তুমি উড়ি যা পাশা পাশা ভিক্ষারিও খেদি খেদি যায় গতিকে